আজি মই ডক্টৰ অসীম ৰঞ্জন ফুকনৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে আমি জীৱশ্ৰেষ্ঠ মানুহ। আমি জীৱশ্ৰেষ্ঠ মানুহ। আজি কোন দিশে ধাৱমান হৈছে এই জীৱশ্ৰেষ্ঠ মানৱ সমাজখন? আজি স্খলিত হৈ পৰিছে মানৱীয়তা। ভালবোৰ এফালৰ পৰা শেষ হৈ যাব ধৰিছে। সকলোবোৰতেই স্বাৰ্থ, দম্ভ, অহংকাৰ, অন্যায়, পাপ, অপৰাধ, শোষণ, লুণ্ঠন, অবিচাৰ, অধৰ্ম আদি বেয়া গুণবোৰে গজালি মেলিছে। এইবোৰ দেখি শুনি আৰু ভৱিষ্যত প্ৰজন্মৰ দুৰ্দশাৰ কথা ভাবি মোৰ সৰ্বশৰীৰ জিৎকাৰ খাই শিহৰি উঠিছে। ভয় লাগিছে মোৰ ভাবি কি হ'বলৈ গৈ আছে। আমি কোন দিশে পথ দেখাইছোঁ আমাৰ ভৱিষ্যত প্ৰজন্মক, আমাৰ ভৱিষ্যতৰ মানৱ সমাজখনক? মই হয়তো অলপ বেলেগ আছিলোঁ, আজিও তেনেকুৱাই। বুজিব পৰা হোৱা দিনটোৰ পৰাই মাথো এটা কথাই বুজি পাইছিলোঁ, এই পৃথিৱীৰ জীৱশ্ৰেষ্ঠ আমি, আৰু আমাৰ আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম হৈছে মানৱ ধৰ্ম। কিন্তু আজি কি যে হৈ যাব ধৰিছে নহয়। চি 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 চি। প্ৰথম এটা কথাই কৈছোঁ, আজি ন্যায় বিচাৰ হয় ধৰ্মৰ নামত। নিৰ্লজ্জ সমাজ, চিহ। এবাৰ অন্তত বুজিবলৈ চেষ্টা কৰ, তাই মানুহ নামৰ জীৱশ্ৰেষ্ঠ প্ৰাণীবিধ হয়। বাকীবোৰ জীৱই আজিও নিজস্ব প্ৰকৃতিক আৰু বাস্তৱিক চৰিত্ৰ একেদৰেই ৰাখিছে। হেৰ' জীৱশ্ৰেষ্ঠ মানৱ, এবাৰ ভালকৈ চিন্তা কৰি চা, আমি কি কৰিব লাগে আৰু আমি কি কৰিছোঁ? কিয় অনৈতিকতা আৰু বিশৃংখলতাৰ মাজত পুতি পেলাইছোঁ আমাৰ ভৱিষ্যত প্ৰজন্মক, মানৱ সমাজখনক? আমি সকলো বুজিও কিয় বুজিবলৈ চেষ্টা কৰা নাই যে আমাৰ অত্যাধিক স্বাৰ্থপৰতা আৰু ভোগবিলাসৰ মানসিকতাই সকলো শেষ কৰি পেলাইছে। তথাপিও কিন্তু আমি নিজকে শুদ্ধি কৰাৰ সেই সময় এতিয়াও আছে। আহকচোন সকলো আমি এনেদৰে চিন্তা কৰি আগুৱাই যাওঁ। সকলোৰে শান্তি আমাৰ কৰ্ম, মানৱ সেৱা আমাৰ ধৰ্ম। আমি সকলোৱে জানো শুদ্ধ কি, উচিত কি, তথাপিও আমি নকৰোঁ। আমি নাভাবোঁ কাৰোৰে জীৱনৰ কথা। আমাক স্বাৰ্থ লাগিবই, আমাৰ পেট আছে যে, আৰু ভোক বহুত। কিন্তু আমি মানুহ। আমাক প্ৰকৃতিয়ে উচ্চ আৰু সৎভাৱে চিন্তা কৰিবৰ বাবে এটা উন্নত মগজু দিছে। আমি জনা উচিত, আমি বুজি পোৱা উচিত যে ধৰ্ম, আইন, ৰাজনীতি, সাহিত্য, কলা, সংস্কৃতি আদিতকৈ মানৱীয়তা কিন্তু বহুত ওপৰত। আধ্যাত্মিক আৰু বৌদ্ধিক চিন্তাধাৰাৰ উৎকৰ্ষ সাধনেৰে আমি মানৱীয়তাকেই আটাইতকৈ বেছি প্ৰাধান্য দিয়া উচিত, কিয়নো আমি হ'লো জীৱশ্ৰেষ্ঠ মানুহ। ধন্যবাদ।